হা মোক জনোৱাৰ দৰকাৰ কি? দৰকাৰ এটাই, দৰিদ্ৰ হলেও আমি দুৰ্বল নহয়। অতীতৰ অনৰ্থক বদনামবোৰক শিৰোধাৰ্য কৰি যেনেকৈ আপোনালোকে একোটা জীৱন ধ্বংস কৰি দিব খোজে, ঠিক তেনেকৈ অসীম সাহসেৰে যুঁজি আমি সেই বদনামবোৰক আৰু বেছি বদনামী কৰো। বুজাই দিওঁ সিহঁতক, ধৈৰ্য আৰু মনোবল থাকিলে কোনেও আমাৰ গাৰ নোম এটানো লৰাব নোৱাৰে। মই একোৱেই বিচৰা নাছিলো আপোনাৰ ল'ৰাৰ পৰা। কোনোদিন নিবিচাৰো, আজিও বিচৰা নাই। হিয়া উজাৰে ভাল পাইছিলো শুভমক, তাক সেই সকলো সুখ আনন্দ দিব বিচাৰিছিলো যিবোৰ আজিলৈকে কোনো প্ৰেয়সীয়ে কাকো দিয়া নাই, দিবলৈ সাহস কৰা নাই। কিন্তু আফচোচ মাক হৈও আপুনি আপোনাৰ ল'ৰাক সেইখিনি সুখ আনন্দ সোৱাদ ল'বলৈ দিব নোৱাৰিলে। আপোনাৰ টকা আছে, গতিকে এজনী কিয়, আপোনাৰ ল'ৰাৰ কাৰণে ভাল ভাল ঘৰৰ 108জনীকৈ গৈ যোগাৰ কৰিব পাৰে। কিন্তু বুকুত ঢকিয়াই চিঞৰি মই আপোনাক হুংকাৰ দিব পাৰো মিছেছ যমুনা দেৱী। সেই 108জনী ঘৈণীৰ এজনীয়েও এই ৰাধাৰ খালী ঠাই পূৰাব নোৱাৰে। তুমি নতুনকৈ বিয়া হৈছা, সুখৰ সংসাৰ কৰা, মিছাতে আমাৰ সংসাৰত নাক ঘঁহিবলৈ আহিছা কিয়? আমাৰ সংসাৰ কেতিয়াও সুখৰ হ'ব নোৱাৰে মহাশয়া। সুখৰ সংসাৰ কৰিবলৈ ময়ো বিয়াত বহা নাই, মোৰ স্বামীও বহা নাই। বদনামবোৰক আৰু বেছি বদনামী হোৱাৰ পৰা ৰক্ষা কৰিবলৈ আমি বিয়াত বহিছো। মনটো এজনক দি দেহটো আন এজনক দিয়াৰ দৰে খেলাবোৰ আপোনালোকৰ দৰে ধনী ঘৰৰ গ্লেমাৰ হ'ব পাৰে, কিন্তু আমাৰ কাৰণে মহাপাপ। তথাপিও আপোনাক জনাই থৈ যাওঁ মিছেছ যমুনা দেৱী, মই আঁতৰি আহিলেও মোৰ চাহটোৱে আজীৱন আপোনাৰ ল'ৰাক খেদি ফুৰিব। সেই চাহটোৰ কবলৰ পৰা আপোনাৰ ল'ৰাইও মুক্তি নাপায়, আপোনাৰ ঘৰখনেও মুক্তি নাপায়। অভিশাপ দিছা? চেলেঞ্জ দিছা। কৃষ্ণৰ কাষত সদায় ৰাধা